প্ৰিমেচিয়ৰ ইজাকুলেশ্যন খুব কম সময়ত যিটো বীৰ্যস্খলন হৈ যায় তাৰ ট্ৰিটমেণ্ট হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ ইৰেক্টাইল প্ৰব্লেম যে লিংগটো বেছিকৈ টান নহয় ডিছফাংচন ইৰেক্টাইল ডিছফাংচন লিংগৰ যিটো হাৰ্ডনেছটো যদি কম থাকে তাতেও আমি দিব পাৰোঁ বহু ক্ষেত্ৰত তাৰ কিমান শ্বক আমি কিমান সময়ত দিম সেইটো আমি নিৰূপণ কৰিব পাৰিম বেমাৰটোৰ চিভিয়াৰিটি হিচাপে আৰু কোনটো বেমাৰত কাৰণে আমি ব্যৱহাৰ কৰি আছোঁ আমাৰ এতিয়াও অসম বা অসম তথা উত্তৰ পূৰ্বাঞ্চলত এতিয়াও এনেকুৱা এটা পৰিৱেশ আছে যে আমি বেলেগ যিকোনো ৰোগৰ ক্ষেত্ৰত আমি অকণো সংকোচ নকৰোঁ কিন্তু যৌন বিষয়ক যৌন স্বাস্থ্য সম্পৰ্কীয় কিবা যদি চিকিৎসা কৰিব বিচাৰোঁ তেতিয়াহ'লে আমি নিজেও সংকোচ কৰোঁ নহয় জানো বা দুজন তিনিজনে যদি বেলেগেও গম পায় যে তেওঁৰ কিবা যৌন সম্বন্ধীয় কিবা এটা সমস্যা আছে তেতিয়াহ'লে তেওঁক হয়তো হাঁহি কিকিন্দালি ইটিকিং এনেকুৱা ধৰণৰ কথা কাম কৰিবলৈ বিচাৰে এতিয়াও আমাৰ অসমত এনেকুৱা এটা পৰিৱেশ আছে কিন্তু থকাটো দৰকাৰ নে উচিত নেচাৰেলি প্ৰাকৃতিকভাৱে পুৰুষৰ বীৰ্যস্খলন সোনকালে হয় মহিলাতকৈ গতিকে আৰু পুৰুষসকলৰ মনত এটা ভাৱ থাকে যেন মই সেই সম্ভোগৰ সুখটো মই দিব পৰা নাই মোৰ পাৰ্টনাৰক বিজ্ঞানসন্মত আমাৰ যিটো তথ্য তাত দেখা যায় যে 90% মানুহৰ বীৰ্যপাত 2 মিনিটৰ ভিতৰত গতিকে এই সাধাৰণ তথ্যটোৱে মই ভাবোঁ আমাৰ 80% পুৰুষক মনত শান্তি দি দিব এই সাধাৰণ এইটো যে মানে তেওঁলোকে আৰোগ্য লাভ কৰিব যদি গম পায় যে 90% মেল 2 মিনিটৰ ভিতৰত তেওঁলোকৰ বীৰ্যপাত হৈ যায় আৰু এই ক্ষেত্ৰত পুৰুষ মহিলা সকলোৰে বাবে আপোনালোকৰ কিডনী হস্পিটেল আয়ুৰ্বেদিত এই চিকিৎসা উপলব্ধ হয় আমি এইটো পুৰুষৰ যৌন স্বাস্থ্য ক্লিনিক নহয় যৌন স্বাস্থ্য ক্লিনিক পুৰুষ মহিলা উভয় যথেষ্ট সংখ্যক মহিলাও আহিছে মই প্ৰথমতে ভাবোঁ যে আমাৰ আয়ুৰ্বেদীৰ প্ৰথমটো সফলতা হ'ল যে যৌন সমস্যাত ভুগি থকা লোকসকল সি কিশোৰ কিশোৰীয়ে হওক বা প্ৰাপ্তবয়স্ক পুৰুষ মহিলা বা এল্ডাৰলি পুৰুষ মহিলাই হওক তেওঁলোকে এটা ঠিকনা পালে প্ৰথমতে সেইটো নৰ্থ ইষ্টত আগতে উত্তৰ পূৰ্বাঞ্চলত নাছিল বিজ্ঞানসন্মত নাছিল কিছুমান কিন্তু সম্পূৰ্ণ বিজ্ঞানসন্মত তথ্য সম্বলিত বা এটা আমি ৰিজাল্ট অৰিয়েণ্টেড তেনেকুৱা চেণ্টাৰ কেতিয়াও নাছিল গতিকে ৰোগীসকলে এই কথাটোৱে নাজানিছিল যে মই ক'লৈ যাব লাগিব মই কাক কথা পাতিব লাগিব কোন বিভাগত যাব লাগিব কেতিয়াবা দেখা গৈছিল যে মনোবিজ্ঞানীৰ ওচৰলৈ পঠিয়াই দিয়ে মনোৰোগ বিশেষজ্ঞৰ ওচৰত পঠিয়াই দিয়ে বা কেতিয়াবা তেওঁলোকে স্ত্ৰী ৰোগ বিশেষজ্ঞৰ ওচৰলৈ যায় মেডিচিন চাৰ্জাৰী বিভিন্ন ক্ষেত্ৰত হাবুডুবু খায় আৰু তেওঁলোকে নাজানে ক'লৈ যাব লাগে গতিকে মই আয়ুৰ্বেদীয়ে সেই সমস্যাটো ৰোগীসকলৰ সমাধান কৰিছে বুলি মই ক'ব পাৰোঁ যে ৰোগীসকল এতিয়া আয়ুৰ্বেদীলৈ আহিলে তেওঁলোকৰ যৌন সমস্যাৰ সমাধান সূত্ৰ এটা নিশ্চয়কৈ ওলাব আৰু সেইটো সম্পূৰ্ণ তথ্য সম্বলিত আৰু বিজ্ঞানসন্মত মই আকৌ তাৰপিছত এনেকুৱা এটা আমি পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছোঁ যে ৰোগীসকল আহি তেওঁলোকে মুকলি মনেৰে তেওঁলোকে কোনো দ্বিধাবোধ নোহোৱাকৈ তেওঁলোকে তেওঁলোকৰ সমস্যাটোৰ বিষয়ে আমাৰ চিকিৎসকসকলৰ লগত কথা পাতিব পাৰে 3 নম্বৰৰ সফলতা মই কৈছোঁ যে ৰোগীসকল আহিলে তেওঁলোকৰ যি পৰীক্ষা নিৰীক্ষাৰ দৰকাৰ আৰু চিকিৎসাৰ দৰকাৰ ৰোগীসকল বহুত দূৰ দূৰণিৰ পৰা আহে আমি চেষ্টা কৰোঁ যে এদিনৰ ভিতৰত তেওঁৰ প্ৰাৰম্ভিক বা কিছু এডভান্স পৰীক্ষা নিৰীক্ষা টেষ্ট আদি একেদিনৰ ভিতৰতে সম্পন্ন কৰি আমি তেওঁলোকক এটা সমাধান দি পঠিয়াব পাৰোঁ আৰু কিছু ক্ষেত্ৰত যিহেতু পৰীক্ষা নিৰীক্ষাবিলাকৰ লগত কিছু খৰচো জড়িত হৈ থাকে যদি ৰোগীসকলে তেনেধৰণৰ খৰচ বহন কৰাৰ ক্ষমতাটো নাথাকে তেতিয়াও আমি তেওঁলোকক একেদিনাই কিছু ঔষধ পাতি দি তেওঁলোকৰ প্ৰাৰম্ভিক কিছু আমি আৰাম দিব পাৰোঁ আৰু কিছু সমাধান দিব পাৰোঁ আৰু পৰৱৰ্তী সময়ত পৰীক্ষা পাতি কৰি সেই ধৰণে তেওঁলোকে আৰু অত্যাধুনিক বহুত থেৰাপি আছে আমাৰ তাত ইনজেকশ্যন থেৰাপি আছে প্ৰস্থেচিছ আছে বহুতবিলাক ট্ৰিটমেণ্ট আমাৰ তাত আছে শ্বক ৱেভ থেৰাপি আছে পিছত থেৰাপি আছে হয় আছে লিংগৰ আকাৰ দৈৰ্ঘ্য বঢ়োৱা বা আকাৰ ডাঙৰ কৰা তেনেধৰণৰ আমাৰ ট্ৰিটমেণ্টবিলাক সকলো বিজ্ঞানসন্মত আৰু সেই গোটেই তথ্য সম্বলিত আমাৰ এখন লিফলেট আছে সেই লিফলেটখন আমি ৰোগীসকলক যোগান ধৰোঁ প্ৰথমতে আহিয়ে তেওঁলোকে সেইখন পঢ়ি চায় তেওঁলোকে আমাৰ তাত কি এক্সপেক্ট কৰিব পাৰে আমি তেওঁলোকক কি অফাৰ কৰোঁ তেওঁ কৰিব তেওঁৰ কাৰণে কোনটো চিকিৎসা দৰকাৰী হ'ব আমি সেইটো কাষ্টমাইজ বুলি কওঁ যে চবকে একেধৰণৰ বেমাৰৰ কাৰণেই একেধৰণৰ ট্ৰিটমেণ্ট নালাগিবও পাৰে বা তেওঁলোক ধৰি 15 বছৰীয়া কিশোৰ এজনক
একেটা বেমাৰৰ কাৰণে আমি যিটো ট্ৰিটমেণ্ট দিম সেইটো হয়তো 40 বছৰীয়া এজনক নালাগিব পাৰে, 60 বছৰীয়া এজনক নালাগিব পাৰে। তেওঁলোকৰ এক্সপেক্টেশ্যন, বডি ইমেজ এইবিলাকৰ বহুতবিলাক কথা থাকে। এই গোটেই কথাখিনি খৰচি মাৰি তেওঁলোকে আগতীয়াকৈ জানি ল'ব পাৰে, লিফলেটখন পঢ়ি চাই তেওঁলোকে, আৰু ডক্টৰৰ সৈতে কোনো দ্বিধা নকৰাকৈ। এদিনত এজন ৰোগীয়ে মোক কমে 3 বাৰ লগ পায়। ৰাতিপুৱা আহিলে পৰীক্ষা পাতি কৰি মোক লগ পালে, তাৰপিছত যদি কিবা অস্ত্ৰোপচাৰ আদি কৰিব লগা হ'ল বা কিবা থেৰাপি ল'ব লগা হ'ল, থেৰাপিৰ বিষয়ে তেওঁলোকে কথা পাতিলে, তাৰপিছত তেওঁলোকক খৰচ পাতি আমাক বুজাই দিয়াৰ এটা কাউন্সেলিং ডিপাৰ্টমেণ্ট থাকে, তাতে গৈ তেওঁলোকে খৰচ পাতিৰ বিষয়ে জানিব পাৰে, বুজিব পাৰে, যিটো তেওঁলোকৰ আমাৰ কনচাল্টেশ্যন পেপাৰত লিখি দিয়া হয়। গতিকে সম্পূৰ্ণ ট্ৰান্সপাৰেঞ্চি থাকে। তাৰপিছত তেওঁলোকে আকৌ আহি মোৰ ওচৰলৈ আহে যদি তেওঁলোকে কি ধৰণে প্লেন কৰিছে। গতিকে ৰোগী এজন আহিলে আমাৰ চিকিৎসকক সেই দিনটোতে কমচে কম 3 বাৰ লগ ধৰিব পাৰে। গতিকে তেওঁলোকৰ মনত কোনো আশাস নাথাকে, কোনো দ্বিধাবোধ নাথাকে। প্ৰথমতে অলপমান থাকে, কিন্তু আমাৰ ডক্টৰসকলে ইমান ভালকৈ তেওঁলোকৰ লগত ইমান উইথ চিম্পাথি, উইথ এম্পাথি সহকাৰে তেওঁলোকৰ কথাখিনি শুনে। লাহে লাহে তেওঁলোকে প্ৰথমতে কিছু দ্বিধাবোধটো নথকা নহয়, নিশ্চয়কৈ থাকে, কিন্তু লাহে লাহে তেওঁলোকে খোল খায় আৰু আমাৰ ডক্টৰৰ লগত তেওঁলোকৰ গোটেই সমস্যাবিলাক আমাৰ লগত সম্পূৰ্ণভাৱে তেওঁলোকে সহজভাৱে কথা পাতে, আৰু তেতিয়া আমাৰ ট্ৰিটমেণ্ট প্ৰচেছটো কৰিবলৈ যথেষ্ট সুবিধা হয়। ডাক্তৰ নাথ, মই বুজি পালোঁ গোটেই কথাখিনি। কিন্তু এতিয়া কথা হ'ল, আমাৰ এতিয়াও অসম বা অসমটো এটা উত্তৰ পূৰ্বাঞ্চলত এতিয়াও এনেকুৱা এটা পৰিৱেশ আছে যে আমি বেলেগ যিকোনো ৰোগৰ ক্ষেত্ৰত আমি অকণো সংকোচ নকৰোঁ, কিন্তু যৌন বিষয়ক, যৌন স্বাস্থ্য সম্পৰ্কীয় কিবা যদি চিকিৎসা কৰিব বিচাৰোঁ তেতিয়াহ'লে আমি নিজেও সংকোচ কৰোঁ, নহয় জানো? বা 2-3জনে যদি বেলেগেও গম পায় যে তেওঁৰ কিবা যৌন সম্বন্ধীয় কিবা এটা সমস্যা আছে, তেতিয়াহ'লে তেওঁক হয়তো হাঁহি খিকিন্দালি ইটিকিং এনেকুৱা ধৰণৰ কাম কৰিবলৈ বিচাৰে। এতিয়াও আমাৰ অসমত এনেকুৱা এটা পৰিৱেশ আছে, কিন্তু থকাটো দৰকাৰ নে, উচিত? নিশ্চয়কৈ নহয়। যেনেকৈ পশ্চিমীয়া দেশত পাঠ্যক্ৰমৰ ভিতৰতে থাকে, হাইস্কুলত পাঠ্যক্ৰম থাকে, যৌন শিক্ষা যথেষ্ট দৰকাৰ। নহ'লে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে গৈ অবৈজ্ঞানিক কিছুমান প্ৰচিডিউৰৰ দ্বাৰা নিজৰ শৰীৰৰ ক্ষতি কৰে, নিজৰ যৌন স্বাস্থ্যৰ ক্ষতি কৰে। কবিৰাজ বেজৰ ওচৰলৈ যায়, তেওঁলোকক এনে কিছুমান আনৰিয়েলিষ্টিক হোপ কিছুমান দিব পাৰে যে আপোনাৰ এনেকুৱা হৈ যাব, তেনেকুৱা হৈ যাব। তাৰপিছত যেতিয়া তেনেধৰণৰ নহ'ব, পইচা পাতি খৰচ কৰাৰ পিছত তেতিয়া ফ্ৰাষ্ট্ৰেশ্যন হ'ব, ডিপ্ৰেশ্যন হ'ব। কেতিয়াবা তেওঁলোকে কিছু ৰোগী আহে আমাৰ ওচৰলৈ, আহি কয় যে মইতো এনেকৈ ভাবিছিলোঁ যে মই কিছুদিনৰ ভিতৰত আৰু মই ছুইচাইড কৰিম, আত্মঘাতী হ'ম। তেনেকুৱাতে আপোনাৰ আমি ছ'চিয়েল মিডিয়াত দেখা পালোঁ। ছ'চিয়েল মিডিয়াত এটা ডাঙৰ ৰোল আছে। ছ'চিয়েল মিডিয়া যি ধৰণে আগবাঢ়িছে তাৰ ইতিবাচক দিশবিলাক এইবিলাক যে হয়তো আমি বহুকেইজন ৰোগীৰ এতিয়ালৈকে আমি জীৱন ৰক্ষা কৰিব পাৰিছোঁ, কাৰণ তেওঁলোকক আমি আশা দিব পাৰিছোঁ। সেইটো কেৱল ছ'চিয়েল মিডিয়াৰ কাৰণে সম্ভৱ হৈছে, কাৰণ আমি কনভেনশ্যনেল মাৰ্কেটিং বয় এই ধৰণৰ প্ৰচেছবিলাক আমাৰ আয়ুকেডিত নাই। গতিকে এই মুহূৰ্ততে মই আমাৰ দৰ্শকসকলক ছ'চিয়েল মিডিয়াৰ যে এটা সুব্যৱহাৰ আমি কৰিব পাৰোঁ, গতিকে সুব্যৱহাৰ এটা ডাক্তৰ নাথৰ পৰা আমি ইতিমধ্যে গম পাইছোঁ যে তেখেতৰ হস্পিটেলৰ কিবা ভিডিঅ' চাই এনেকুৱা কোনো ব্যক্তিয়ে তেওঁৰ জীৱনটো ৰক্ষা কৰাৰ এটা সুবিধা পালে। নিশ্চয়কৈ। আৰু এই ছ'চিয়েল মিডিয়াৰ কাৰণে তেওঁলোকে আমাৰ যিবিলাক আমাৰ হস্পিটেলৰ আমাৰ ফেচবুকত আমাৰ পেজ আছে, ডাক্তৰ অৰূপ কুমাৰ নাথ বুলিও আছে, ইনষ্টিটিউট অফ ইউৰ'লজি এণ্ড কিডনি ডিজিজ বুলিও আছে, ইউটিউব চেনেল আছে, আমাৰ ইনষ্টাগ্ৰাম আছে। এই গোটেইবিলাক প্লেটফৰ্মত আমাক যোগাযোগ কৰিব পাৰে, আমাৰ বিষয়ে জানিব পাৰে। আৰু আটাইতকৈ ভাল কথাটো মই ভাবোঁ যে আগতে ট্ৰিটমেণ্ট কৰাই ভাল পোৱা ৰোগীসকলে যেতিয়া আয়ুৰ্বেদিৰ বিষয়ে কৈ যায়, তেওঁলোকৰ ট্ৰিটমেণ্টৰ বিষয়ে কয়, সেইটোতকৈ ডাঙৰ কথা মই ভাবোঁ নাথাকে। তেতিয়া ৰোগী এজনে, যেতিয়া তেনেধৰণৰ সমস্যাত ভুগি থকা ৰোগী এজনে মনত যথেষ্ট সাহস পায়। এজনৰ মনত আশাটো জন্মাব পৰাটো, বিশ্বাস এটা জন্মাব পাৰিলে তেতিয়া আমাৰ ট্ৰিটমেণ্টখিনি কৰিবলৈ যথেষ্ট সহজ হয়। হয়, খুব সুন্দৰকৈ ক'লে। গতিকে যৌন স্বাস্থ্য সম্পৰ্কীয় কিবা যদি চিকিৎসা পাতি থাকে, ইয়াত লাজ কৰিবলগীয়া, ভয় কৰিবলগীয়া একোৱে নাই, কাৰণ সেইটো এটা একেবাৰে ছুপাৰ নেচাৰেল, একদম প্ৰাকৃতিক, যিটো প্ৰকৃতিয়ে দিছে, বা আমি ক'ব পাৰোঁ ঈশ্বৰে আমাক, মানে প্ৰতিটো জীৱক দিয়াৰ দৰে আমাক মানুহকো দিছে। গতিকে আমি এইটো ক্ষেত্ৰত চিকিৎসা কৰিবলৈ অকণো লাজ কৰিব নালাগে। এই মুহূৰ্তত ডাক্তৰ নাথ, মোৰ এটা মনলৈ প্ৰশ্ন আহিছে। এতিয়া ধৰক আপুনি ক'লে যে বহু ৰোগীৰ কিছুমান সমস্যা লৈ পেলাই তেওঁলোকে আহে চিকিৎসা কৰিবলৈ, কিন্তু কেতিয়াবাতো তেওঁৰ ৰোগটো মানসিকো হ'ব পাৰে, যে তেওঁ যিটো ভাবি আছে যে এইটো মোৰ ৰোগ নেকি, কিন্তু সেইটো ৰোগ নহ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে মেণ্টেল ছাপৰ্ট কি ধৰণে দিয়ে? আমি সেইটোৱে আমি দেখাওঁ যে আমি চাইণ্টিফিকেলি যেতিয়া আমি প্ৰুফ কৰি দিব পাৰোঁ, আমাৰ পৰীক্ষা নিৰীক্ষা থাকে, আমাৰ কিছুমান টেষ্ট থাকে, পাইপ টেষ্ট বুলি এটা টেষ্ট আছে। বহু ক্ষেত্ৰত বহু সংখ্যক ৰোগীৰ তেওঁলোকৰ আমি ক'লোঁ যে ভুল ধাৰণা, ভ্ৰান্ত ধাৰণা থাকে। বিভিন্ন তেনেকুৱা ছ'চিয়েল মিডিয়াৰ আৰু কিছু ঋণাত্মক দিশো থাকে। তাত এনেকুৱা ধৰণৰ হয়, বডি ইমেজ কিছুমান সৃষ্টি ভাবে যে কিমান সময় আপোনাৰ জনক্ৰিয়া কিমান সময় কৰিব পাৰে, সেইটো কেতিয়াবা কিছুমান তেনেধৰণৰ কথা ছবি থাকে, বোল ছবি তাত দেখা বহুত দীঘলীয়াকৈ হ'ব পাৰে। গতিকে ৰোগী এজনৰ সেই বিষয়ে ভ্ৰান্ত ধাৰণা থাকে। কিন্তু যেতিয়া তেওঁলোক আমাৰ ওচৰলৈ আহে, আমি চাইণ্টিফিকেলি প্ৰুভ কৰি দিওঁ যে আপোনাৰ তেনেধৰণৰ অসুবিধা নাই, বা
আকাৰ লৈ পেলাই প্ৰব্লেম থাকে, আকৌ টাইমিং লৈ পেলাই প্ৰব্লেম থাকে। এই গোটেই বস্তুবিলাক কিন্তু আমি পৰীক্ষা কৰি দেখাই দিব পাৰোঁ যে আপুনি নৰ্মেল হয় নে এবনৰ্মেল হয়। যেতিয়া মানুহজনে গম পায় যে মোৰ নৰ্মেল হয়, আমি দেখিছোঁ যে শতকৰা 50-60% মানুহে একচুৱেলি ভাবে তেওঁলোকৰ অসুবিধা আছে, কিন্তু সেইটো আমি যেতিয়া সেই চিন্তাটোৰ পৰা তেওঁক মুক্ত কৰি দিব পাৰোঁ যে তেওঁ নহয়, তেওঁ নৰ্মেল আছে, তেতিয়া যথেষ্ট কম খৰচতেই তেওঁৰ গোটেই চিকিৎসাটো হৈ যায়। আৰু যিসকলৰ অসুবিধা আহে তেওঁলোকৰ কাৰণেতো আৰু পৰৱৰ্তী ট্ৰিটমেণ্টবিলাক থাকে। গতিকে আমি সেই ৰোগী এজনৰ মনত সৃষ্টি হোৱা সংশয়টো দূৰ কৰিব পাৰিলেও মই ভাবোঁ বহু সংখ্যক ৰোগী সেইধৰণে আমি চিকিৎসা কৰিব পাৰোঁ। হয়, খুব সুন্দৰকৈ কথাখিনি বুজাই দিলে। গতিকে আমাৰ এই ক্ষেত্ৰত যৌন ৰোগৰ ক্ষেত্ৰত বহুখিনি বস্তু আমাৰ কেতিয়াবা মানসিক আমাৰ অৱস্থাটোৰ ওপৰতো নিৰ্ভৰ কৰিব। সেইকাৰণে গ্ৰীকসকলে কৈছিল এটা সুস্থ দেহতে এটা সুস্থ মন বাস কৰিব পাৰে। গতিকে আমাৰ দেহটো কিন্তু সুস্থ কৰি ৰখাটো খুব দৰকাৰ। গতিকে আমি শাৰীৰিক পৰিশ্ৰম, ব্যায়াম এইবোৰ যদি আমি কৰোঁ, তেতিয়াহ'লে আমি ভাবোঁ যে বহুখিনি যৌন সম্পৰ্কীয় আমি অসুবিধাৰ পৰা আমি হাত সাৰিব পাৰিম। কাৰণ আপোনাৰ যদি কোনো শাৰীৰিক যদি কোনো অনুশীলন নাই, শাৰীৰিক পৰিশ্ৰম নাই, ব্যায়াম নাই, তেতিয়াহ'লে মই ভাবোঁ সেই ব্যক্তিগৰাকীৰ যৌন স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু নেতিবাচক প্ৰভাৱ পৰিব। আৰু নিশ্চয়কৈ আৰু যিবিলাক আমাৰ দেখিছোঁ ছাবষ্টেঞ্চ এবিউজ, তাৰমানে মই ক'লোঁ যিবিলাক এডিকশ্যন, যেনেকৈ এলকহল হ'ব পাৰে, টবেকো হ'ব পাৰে, বা আজিকালি খুব ড্ৰাগছৰ প্ৰয়োভৰ হৈছিল আৰু হ'ব গৈ আছিলে, কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তৎপৰতাৰে যথেষ্ট সংখ্যক কণ্ট্ৰল কৰিবলৈ সক্ষম হৈছে। মই আপোনাৰ লগত শ্বেয়াৰ কৰিছিলোঁ যে আমি 175 সংখ্যক আমি বিনামূলীয়া চিকিৎসা শিবিৰ যোৱা সপ্তাহত আমি সম্পূৰ্ণ কৰিছোঁ, আৰু হ'বলৈ গৈ আছে, অহাকালিও আছে, বুধবাৰেও আছে আমাৰ এনেধৰণৰ চিকিৎসা শিবিৰ। তেতিয়া আমি যেতিয়া যাওঁ ভিতৰুৱা অঞ্চলবিলাকত, তেতিয়া দেখা পাওঁ ইমান ভিতৰুৱা অঞ্চলত আমাৰ যিবিলাক সমাজকৰ্মী থাকে, সমাজৰ কাৰণে ভাল বা যিবিলাক NGO থাকে, তেওঁলোকে আহি কয় যে ইমান বেয়া এটা প্ৰতিচ্ছবি ভিতৰুৱা অঞ্চলতো হৈছে, যে ড্ৰাগছ একদম সৰু সৰু দোকানত পাব পৰা হৈছে, সহজলভ্য হৈছিল। আকৌ যথেষ্ট সংখ্যক ল'ৰা ছোৱালী ড্ৰাগছৰ কবলত পৰিছে, বা এলকহল বা টবেকো আৰু যিবিলাক পাণ মছলা এইবিলাকৰ কাৰণে, যিটোৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চল আমাৰ এতিয়া কেঞ্চাৰ কেপিটেল হিচাপে চিহ্নিত হৈছে। আৰু এই যি ড্ৰাগছৰ প্ৰয়োভৰ হৈছিল, কিন্তু যোৱা 2-3 বছৰৰ ভিতৰত এই এটা খুব এটা ভাল প্ৰতিচ্ছবি আমি দেখিবলৈ পাইছোঁ, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তৎপৰতাৰে এই বিষয়টো যথেষ্ট সংখ্যক ৰোগীক ট্ৰিটমেণ্ট দিবলৈ সক্ষম হৈছে, বা তাৰ যি সহজলভ্য এটা পৰিৱেশ সৃষ্টি হৈছিলে সেইটোৰ ওপৰত যথেষ্ট সংখ্যক কিন্তু কণ্ট্ৰল কৰিবলৈ সক্ষম হৈছে। বহু ৰোগীয়ে বহু ব্যক্তি আহি কয় যে তেওঁলোকৰ এই যে যিটো সহবাসৰ যিটো সময়, তেওঁলোকে যেতিয়া সহবাসত লিপ্ত হয়, তেতিয়াহ'লে তেওঁলোকৰ এই সময়টো একদম কমি যায়। গতিকে একদম কম সময়তে তেওঁলোকৰ স্খলন ঘটে, বীৰ্যপাত হয়। গতিকে এই সমস্যাটোৰ পৰা সমাধানৰ কিবা উপায় আছেনে, আৰু কিবা চিকিৎসা আছেনে? নাই, নিশ্চয়কৈ আছে। আৰু নেচাৰেলি প্ৰাকৃতিকভাৱেই পুৰুষৰ বীৰ্যস্খলন সোনকালে হয় মহিলাতকৈ। গতিকে আৰু পুৰুষসকলৰ মনত এটা ভাৱ থাকে যে যেন মই সেই সম্ভোগৰ সুখটো মই দিব পৰা নাই মোৰ পাৰ্টনাৰক, বা যিমান সময় আছে তাতকৈ বেছি হ'ব লাগিছিল বা হ'ব লাগে, সেইটো কিন্তু দেখা যায়। সেইকাৰণে মই কৈছিলোঁ যে অবৈজ্ঞানিক কিছুমান তথ্য যিবিলাক ছ'চিয়েল মিডিয়াত এভেইলেবল হয়, বা বন্ধু বান্ধৱৰ মাজত কথা চলি থাকে যে যি যৌন সম্ভোগৰ সময় 1 ঘণ্টা, 1.5 ঘণ্টা, 2 ঘণ্টা, এইবিলাক কিছুমান মুভিত দেখায়, আৰু সেইবিলাকৰ কাৰণে আমাৰ এটা ৰং ইমপ্ৰেশ্যন ক্ৰিয়েট হয়। কিন্তু আমাৰ যিটো বিজ্ঞানসন্মত আমাৰ যিটো তথ্য, তাত দেখা যায় যে 90% মানুহৰ বীৰ্যপাত 2 মিনিটৰ ভিতৰত হয়। গতিকে এই সাধাৰণ তথ্যটোৱে মই ভাবোঁ আমাৰ 80% পুৰুষক মনত শান্তি দি দিব। এই সাধাৰণ এইটো যে তেওঁলোকে আৰোগ্য লাভ কৰিব যদি গম পায় যে 90% মেল 2 মিনিটৰ ভিতৰত তেওঁলোকৰ বীৰ্যপাত হৈ যাব পাৰে। হয়। গতিকে আমাৰ দেহাটোৰ গোটেই তথ্যটো এগৰাকী চিকিৎসকে জানে, নহয় জানো? চিকিৎসকে তন্নকৈ তথ্যবোৰ জানে। গতিকে আচলতে এনেধৰণৰ কথাখিনি যদি পাতিবলৈ আপুনি যদি এগৰাকী সুচিকিৎসকৰ ওচৰ চাপে, তেতিয়াহ'লে মই ভাবোঁ আপোনাৰ মনৰ গোটেই দ্বিধাবোধখিনি আঁতৰ হ'ব। আৰু এই মুহূৰ্তত মোৰ প্ৰয়াত সাহিত্যিক সাংবাদিক শ্ৰদ্ধাৰ হোমেন বৰগোহাঞিদেৱৰ এষাৰ কথা মনত পৰিছে। তেখেতে কৈছিল, স্বাস্থ্য গঠন হ'ব লাগিব প্ৰথমে মনটোকে যদি আপুনি নতুনকৈ গঢ়িলে, আপোনাৰ গঢ়িবলৈনো আৰু কি বাকী থাকিল, নহয় জানো? গতিকে আমি মনটো গঢ়ি ল'ব লাগিব, এটা মানসিকভাৱে আমি শক্তিশালী হ'ব লাগিব, মানসিকভাৱে সিদ্ধান্তটো ল'ব পাৰিব লাগিব, কঠোৰ হ'ব লাগিব, মানসিকভাৱে আমি কঠোৰ হ'ব লাগিব। যেনেকৈ এতিয়া শাৰীৰিক ব্যায়াম ক'বলৈ যিমান সহজ, কৰিবলৈ টান। আপুনি হয়তো
দুদিন কৰিব পাৰে, 3 দিন কৰিব পাৰে, 1 সপ্তাহ কৰিব পাৰে। তাৰপিছত আপোনাৰ বডিটোৱে লাহে লাহে মোৰ ইমান সোনকালে ৰাতিপুৱা উঠিবলৈ মন নাই, আমি বিভিন্ন অজুহাত দেখাম। কালি ৰাতি শুওঁতে দেৰি হৈছে, আজি বৰষুণ পৰি আছে, আজি হলিডে আছে, আজি অফিচত মই নগ'লেও হ'ব, গতিকে মই আজি নুঠোঁ। গতিকে হিউমেন বডিটোৱে সদায় আৰাম বিচাৰে চাইক'লজিকেলি। আৰু আমি শৰীৰটো ভালকৈ ৰাখিব লাগে, তেতিয়া আমি ব্যায়াম কৰিব লাগিব। গতিকে মনটোৰ ইচ্ছাৰ বিৰুদ্ধে যাব লাগিব। যদি মনটো আমাৰ দুৰ্বল হয়, তেতিয়াহ'লে আমি বিভিন্ন অজুহাতত আমি পতিয়ন যাম। আৰু যদি আমি সেই বাধাটো অতিক্ৰম কৰিব পাৰোঁ, তাৰ কাৰণে আমি মানসিকভাৱে কঠোৰ হ'ব লাগিব। মানে ইচ্ছা শক্তিটো প্ৰবল হ'ব হয়। লাগিব। আৰু বডিটোৱে সদায় মাইণ্ডটোক ফ'ল' কৰে, মাইণ্ডটোৱে বডিটোক নহয়। মাইণ্ডটোৱে বডিটোক, মনটোৱে শৰীৰটোক মানে অনুসৰণ নকৰে, বডিটোৱে মাইণ্ডটোক অনুসৰণ কৰে। হয়। গতিকে আমি প্ৰথম হ'লে মনটোক আমি শক্তিশালী আৰু কঠোৰ কৰিব লাগিব। গতিকে মনটোৰ ওপৰত আমাৰ শৰীৰটোৰ বহুখিনি কথা নিৰ্ভৰ কৰে, জানো? হয়, ঠিক আছে। গতিকে মই এই মুহূৰ্তত আৰু এটা প্ৰশ্ন কৰি পেলাই মই এইটো টপিকৰ পৰা বেলেগ এটা টপিকলৈ যাম। এতিয়া ধৰক আপোনালোকে যে শ্বক ৱেভ থেৰাপি, সেই শ্বক ৱেভ থেৰাপিটোৰ কি গুৰুত্ব, মানে তাৰ কি গুৰুত্ব আছে? তাৰ কিছুমান কণ্ডিশ্যন আছে, যেনেকৈ আমি পেৰনিজ ডিজিজ, ক্ৰনিক প্ৰষ্টেটাইটিছ। পেৰনিজ ডিজিজ মানে পুৰুষাংগৰ পেনিছত কিছুমান প্লেক ফৰ্মেশ্যন হয়, যিটো বয়সৰ কাৰণে হয়, কেতিয়াবা সৰু সুৰা ইঞ্জুৰিৰ কাৰণে হ'ব পাৰে, কেতিয়াবা অত্যধিক টবেকোজাতীয় স্মকিং বা চাধা খালে হ'ব পাৰে, অন্য কিছু কাৰণতো হ'ব পাৰে। গতিকে তাৰ ট্ৰিটমেণ্টটো অস্ত্ৰোপচাৰৰ দ্বাৰা তাক উপশম কৰাৰ চান্স যথেষ্ট কম। আমি ঔষধ পাতি দিওঁ, তাত শ্বক ৱেভ থেৰাপি যথেষ্ট ভাল কাম কৰে। আকৌ ক্ৰনিক প্ৰষ্টেটাইটিছ বুলি এটা কণ্ডিশ্যন, যিটো মই ক'ম যে ডেকা বয়সৰ পুৰুষসকলৰ বেছিকৈ হয়। প্ৰস্ৰাৱ খুব জ্বলা পোৰা কৰে, কঁকালৰ বিষ হয়, গাটো বেয়া লাগি থাকে, কোনো কামত মন দিব নোৱাৰি, প্ৰস্ৰাৱ কৰিব গ'লে জ্বলা পোৰা হয়, আৰু সেইটো মাজে মাজে হৈ থাকে। সেইকাৰণে আমি ক্ৰনিক প্ৰষ্টেটাইটিছ বুলি কওঁ। যথেষ্ট অসুবিধা দিয়ে, অন্য একো নাই। তাৰ পৰা বহু য়াং আমাৰ ডেকাসকল আহি ভাবে কি এইটোৰ পৰা কেঞ্চাৰ হ'ব নেকি আগলৈ গৈ। তেওঁলোকে হয়তো শুনিছিল যে সমাজত কোনোবা এজন ব্যক্তিৰ কেঞ্চাৰ হৈছিলে, তেওঁ ভাবে এইটো কাৰণে হৈছে নেকি, মোক ইমান দিগদাৰি দি আছে। কেতিয়াও তাত কেঞ্চাৰজাতীয় বেমাৰৰ সি লক্ষণ নহয়, ভয় কৰিব নালাগে। গতিকে তেনেধৰণৰ বহু ৰোগীৰ ট্ৰিটমেণ্ট আমি ঔষধ পাতি দি কৰোঁ। যদি ঔষধ পাতি দি নহয়, ক্ৰনিক হৈ যায়, তেতিয়া আমি শ্বক ৱেভ থেৰাপি দিব পাৰোঁ। বা এই যিটো ক'লোঁ আমি প্ৰিমেচিয়ৰ ইজাকুলেশ্যন, খুব কম সময়ত যিটো বীৰ্যস্খলন হৈ যায়, তাৰ ট্ৰিটমেণ্ট হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ। ইৰেক্টাইল প্ৰব্লেম, যে লিংগটো বেছিকৈ টান নহয়, ডিছফাংচন, ইৰেক্টাইল ডিছফাংচন, লিংগৰ যিটো হাৰ্ডনেছটো যদি কম থাকে, তাতেও আমি দিব পাৰোঁ। বহু ক্ষেত্ৰত তাৰ কিমান শ্বক আমি কিমান সময়ত দিম, সেইটো আমি নিৰূপণ কৰিব পাৰিম, বেমাৰটোৰ চিভিয়াৰিটি হিচাপে আৰু কোনটো বেমাৰত আমি ব্যৱহাৰ কৰি আছোঁ। গতিকে শ্বক ৱেভ থেৰাপি এটা ভাল ট্ৰিটমেণ্ট। তেনেকৈ বহুতবিলাক ট্ৰিটমেণ্ট আছে। পিছত থেৰাপি আছে, পেনাইল প্ৰস্থেচিছ আছে, তেনেকুৱা বহুতবিলাক ট্ৰিটমেণ্ট, গোটেইবিলাক ট্ৰিটমেণ্ট অপশ্যন আছে। আৰু এই ক্ষেত্ৰত পুৰুষ মহিলা সকলোৰে বাবে আপোনালোকৰ কিডনী হস্পিটেল আয়ুৰ্বেদিত এই চিকিৎসা উপলব্ধ। হয়, আমি এইটো পুৰুষৰ যৌন স্বাস্থ্য ক্লিনিক নহয়, যৌন স্বাস্থ্য ক্লিনিক। পুৰুষ মহিলা উভয়ে, যথেষ্ট সংখ্যক মহিলাও আহিছে, তেওঁলোকেও আগবাঢ়ি আহিছে খুব আশাৰ বতৰা। গতিকে মহিলাসকলে বহু ক্ষেত্ৰত খুব চাইলেণ্টলি চাফাৰ কৰে। তেওঁলোকে লাজৰ কাৰণে হওক, ভয়ৰ কাৰণে হওক, সন্মানৰ কাৰণে হওক, এই 3টা কাৰণে তেওঁলোকে আগবাঢ়ি নাহে। বা পৰিয়ালৰ স্বাৰ্থত, যে আজি বাচ্চাকেইটাৰ পৰীক্ষা আছে, বা কাইলৈ মোৰ হাজবেণ্ডৰ কিবা এটা চাকৰিৰ হেৰি আছে, বা তেওঁৰ গা বেয়া, সদায় মানে বেমাৰটো পিছুৱাই ৰাখিবলৈ চেষ্টা কৰে মহিলাসকলে, দেখা যায়। গতিকে তেনেধৰণৰ কাৰণতেই হওক, বিভিন্ন কাৰণত মহিলাসকলে আগবাঢ়ি নাহিছিল আগতে, এতিয়া দেখা গৈছে তেওঁলোকো আগবাঢ়ি আহিছে। এইটো এটা খুব ভাল কথা মই ভাবোঁ।